गसाइगावनि रामदेवआव मोब्लिब गोहोजों बोगथाबजानानै सासे सानथालि सिख्लाया जायगायावनो सेवहांगार जादों। 10,000 गोहोनि गामिनि मोब्लिब गोहो थार गोग्लैनानै थानायखौ गाफ्लांनानै खासियाबारि रामदेवनि भट मिरुनि साखाथियाव बोरमा लायनो थांनाय समाव सासे सिख्लाया जायगायावनो खामजोबनानै हांगार जायो। मख'नो गोनांदि माखासे साननि सिगांसो गामियाव गोदानै बोबथिंजानाय मोब्लिब गोहोनि ST 10,000 गोहो लाइनखौ गोदानै रामदेव गामियाव होनाय जादोंमोन। नाथाय दहमै गोजौनि थारा हायाव गोग्लैनानै दंमोन होननानै मिथिनो मोननाय जादों। नै बेलासि समाव रामदेवनि सुनिराम किस्कुनि फिसाजो मार्था किस्कुनि मुंनि सिख्लाया गिख्रंथाव मोब्लिब गोहोनि थाराव गाफ्लांनानै खामजोबनानै सेवहांगार जायो। जाथाया मोब्लिब बिफाननि गोहोमले खालामनायनि थाखाय जानो मोन्दों होननानै फोरमायदों गामिनि थागिबिफ्रा। আপনার গাঁৱত ইমান ডাঙৰ ঘটনা ঘটিছে, এই ঘটনাটো কেনেকুৱা ঘটিছে? এই ঘটনাটো এনেকুৱাই ঘটনা ঘটিছে। প্ৰায় 6:25 মান বজাত এই ৰামদেৱ LP স্কুলৰ কাষত এটা বিজুলীৰ তার ছিঙি পৰাৰ কাৰণে আমাৰ গাঁৱৰে এজন ছোৱালী, তেওঁৰ নাম মাৰ্থা কিস্কু, দেউতাৰ নাম লেট সুনিৰাম কিস্কু, সেই তাৰ ছিঙি যোৱাৰ কাৰণে সি মৃত্যুবৰণ কৰিব লগা হৈছে। ছোৱালীৰ কিমান বয়স হ'ব? তেওঁৰ বয়স প্ৰায় 40 মান হ'ব। তাততো ক'ত ছিঙিছে? তাততো এই আমাৰ ৰামদেৱ ভোট চেণ্টাৰ কাষত মানে নেট নথকাৰ কাৰণে সেই হেতুকেই তাৰটো ছিঙি পৰাৰ কাৰণে তেওঁৰ মানে ভৰিত লগাৰ কাৰণে তেওঁৰ মানে ফটককৈ মৃত্যুবৰণ হ'ব লগা হৈছে। ৰাস্তাত পৰি থাকিছিল নেকি তাততো? হয়, এইটো ৰাস্তা পৰি থকাৰ কাৰণে সি বুজিব পৰা নাছিল। এন্ধাৰ থকাৰ সময়ত সি ৰাস্তাৰ মানে মাজত পাৰ ছাগল বিচাৰি বুলি আমি শুনিব পাৰিছোঁ। তাৰপিছত এন্ধাৰৰ সময়ত সেই ছোৱালীজনে মানে পাৰ হ'ব বিচাৰিছিল, কিন্তু গম নোপোৱাৰ বাবে তেওঁ হঠাৎ মৃত্যুবৰণ হ'ব লগা হৈছে। এই কাৰেণ্টটো কিমান বছৰ হ'ল? এই কাৰেণ্ট তাৰ আমাৰ গাঁৱত উদ্বোধন হোৱাৰ প্ৰায় 3 সপ্তাহ মানে হৈছে। এতিয়া আপুনি কাৰেণ্ট ডিপাৰ্টমেণ্টক কি ক'ব বিচাৰে? এতিয়া আমি কাৰেণ্ট ডিপাৰ্টমেণ্ট অৰ্থাৎ আমি চৰকাৰক আহ্বান কৰোঁ যে যাতে তেওঁৰ পৰিয়ালবৰ্গৰ কাৰণে যাতে মানে উচিতভাৱে তেওঁৰ কাৰণে কি পাব লগা আছে যাতে চৰকাৰৰ তৰফৰ পৰা যাতে পায়।